আত্মসহায়ক গোটৰ সদস্যাক প্ৰদান কৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত ব্যাপক অনিয়মৰ অভিযোগ। নগাঁৱৰ কঠীয়াতলী অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত মাধৱপাৰা পঞ্চায়তৰ মাধৱপাৰা সেউজ গোটত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত ব্যাপক অনিয়মৰ অভিযোগ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক গোটৰ সদস্যসকলক 10,000 টকা প্ৰদান কৰা ফৰ্মৰ পৰীক্ষণ চলি থকা সময়তে এই ব্যাপক অনিয়মৰ অভিযোগ উত্থাপিত কৰে কঠীয়াতলী ব্লকৰ ৰেঙনি মণ্ডল সংগঠনৰ কেচিয়াৰ জোনমণি বৰা মুদকে। অভিযোগ অনুসৰি জীৱিকা সখী টুটুমণি বৰুৱাই আত্মসহায়ক গোটৰ লাখপতি বাইদেউ ক্ৰমত 2টাতকৈ অধিক সন্তান থকা মহিলা সদস্যাক 3টাকৈ কম সন্তান থকা বুলি উল্লেখ কৰি লাখপতি বাইদেউ ফৰ্ম পূৰ কৰি দিয়ে। অতি পৰিতাপৰ কথা হ'ল যে উক্ত গোটৰ একাংশ মহিলা সদস্যাৰ 3টাকৈ অধিক সন্তান থকা স্বত্বেও মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চূড়ান্ত তালিকাত কিদৰে নাম অন্তৰ্ভুক্ত কৰিব পাৰিলে ই এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। জীৱিকা সখী টুটুমণি বৰুৱাৰ গাফিলতিত অযোগ্য সদস্যাৰ নাম অন্তৰ্ভুক্ত হৈছে 10,000 টকা পোৱাৰ চূড়ান্ত তালিকাত। এই অভিযোগ আনে মাধৱপাৰা সেউজ গোটৰ সদস্যসকলে, যাৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে এক উচিত তদন্ত কৰি যোগ্য ব্যক্তিক বাছনি কৰি লাখপতি বাইদেউ আঁচনিত নাম মাধৱপাৰা সেউজ গ্ৰাম্য সংগঠনৰ প্ৰেচিডেণ্ট হওঁ। গতিকে আজি মই নিউজ চেনেলৰ যোগেদি মই মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ, যিখিনি মৰা ফৰ্ম লাখপতি দিদি ফৰ্ম তেখেতে আমাক ভেৰিফাই কৰিবলৈ আমাৰ পঞ্চায়তে দিছে, সেইখিনি সত্য তথ্য ভেৰিফাই হোৱা নাই, ইয়াতে 2 নম্বৰী চলিছে। গতিকে ছাৰক অনুৰোধ জনাইছোঁ নিউজ চেনেলৰ যোগেদি ছাৰে যাতে এইবিলাক উচিত তদন্ত কৰিহে 10,000 টকাটো গোটক দিয়ে। কেনেকুৱা দুৰ্নীতি হৈছে, যাৰ 4-5টা ল'ৰা ছোৱালী আছে, আমাৰ মৰা ফৰ্মত কৈছে যাৰ 2টা ল'ৰা ছোৱালী আছে তেওঁলোকে পাব। সেই 5টা 6টা 7টা ল'ৰা ছোৱালী থকা 2টা ল'ৰা ছোৱালী দি পেলাই যেতিয়া মৰা ফৰ্মত 11জনী নাম আহে, 12জনী নাম আহে, আৰু যোনে সত্যটো দিছে তেওঁলোকৰ গোটেইখিনিয়ে কাটা যায়। গতিকে সত্য মিছা বিচাৰ কৰি ছাৰে লাগিলে অফিচৰ পৰা মানুহ পঠাওক আৰু ঘৰে ঘৰে গৈ লাগিলে চেকিং কৰক, আধাৰ কাৰ্ড চেকিং কৰক, চাউলৰ কাৰ্ড চেকিং কৰক, তথ্য লওক, যোনে পাবলগীয়া তেওঁলোকে উচিত পাব লাগিব, আৰু যোনে পাবলগীয়া নহয়, এই যে যোনে 2 নম্বৰ কৰিছে তেওঁলোকক উচিত তদন্ত কৰি উচিত শাস্তি দিয়ক। জীৱিকা সখীয়ে 2টা কৰি দিছে আমাৰ গোটটোক, আমি ফৰ্মত বৰুৱা। গতিকে এতিয়া আমি কেইটা ভৰাই দিম ফৰ্মত? গাঁওবুঢ়াৰ সন্মুখত যেতিয়া তেনেকৈ ক'লে, যেতিয়া মই ক'লোঁ ইয়াত মই নিউজ লাইভ মিডিয়া মাতিম, এনেকুৱা 2 নম্বৰ কিয় হৈছে, তেতিয়া ইয়াৰ পৰা গাঁওবুঢ়া আৰু গাঁওবুঢ়া হেৰিকে টাৱাৰ নাপাওঁ বুলি তেখেতলোক গুচি গ'ল। যোৱাটোও মই বেয়া পোৱা নাই, গতিকে তেখেতলোকক মই তেখেতে একো হেৰি কৰা নাই। গতিকে এতিয়া যে ভেৰিফাইটো হৈ আছে গাঁওবুঢ়া তাত, এতিয়া তেখেতে কেইটা ল'ৰা ছোৱালী সুধিছে সেই হিচাপে লিখিছে। তেখেতেতো কোনো ইয়াত ডকুমেণ্ট লোৱা নাই, নে আধাৰ কাৰ্ড লৈছে, নে চাউলৰ কাৰ্ড লৈছে, কিবা লৈছে। গতিকে যিসকলৰ ফাইনেল লিষ্টত নাম আহিছে সেইসকলৰতো ভেৰিফাই কৰি আছে। এতিয়াতো আমি গম পালোঁ যে ইয়াৰ পৰা যিসকলৰ নাম যাব সেইসকলে পইচাটো পাব। গতিকে ইয়াৰ উচিত তদন্ত লাগে, এই টকাটো ইমিডিয়েটলি বন্ধ হ'ব লাগে। নাই আনলিগেল দিছে, এই কামটো কোনে কৰিছে বুলি গোটত আহি মিলিজুলি গোটৰ পূৰ্ণিমা আহি নিজে ইয়াত কালি গাঁওবুঢ়াৰ সন্মুখত স্পষ্টীকৰণ দিছে যে আমাৰ গোটৰ আমি লিখি লৈ আহিছোঁ, ইমানটা আছে, আমাক কাটি 2টা কৰি দিছে। এতিয়া আমি ফৰ্মত কেইটা ক'ম, 2টা ক'ম নে 5টা ক'ম? মই কালি আমাৰ অভিজিত ঘটক ছাৰক জনাইছিলোঁ যে আমাৰ তাত এনেকুৱা ঘটনা হৈছে, ছাৰ আপোনালোকে কিয় এনেকুৱা হ'ল, আমি কিয় বঞ্চিত হ'বলগীয়া হ'ল? কৈছে কিয় আপোনালোকে ফৰ্মত ভুল কৰিলে, আপোনালোকে সন্তান কমাই কিয় নিদিলে? আমিতো তেনেকুৱা এটা ইনফৰ্মেশ্যন দিছিলোঁ, আপোনালোকে সেইটো ইনফৰ্মেশ্যন কাক দিছিলে? ইনফৰ্মেশ্যনটো আমিতো তেনেকুৱা ইনফৰ্মেশ্যন পোৱা নাই। আৰু ইতিমধ্যে মই 4-5টা মোৰ CLFৰ আণ্ডাৰত পঞ্চায়তত সুধি চালোঁ, আপোনালোকৰ ফৰ্ম কেনেকুৱা, আপোনালোকৰ আহিছেনে? কৈছে আমাৰ সম্পূৰ্ণ আহিছে, আমাৰ এজনো কাটা যোৱা নাই, কাৰণ আমি সেইটো আমাক কেডাৰবিলাকক জনাই দিছে। গতিকে আমি সেইটো জানি পেলাই আমি তেনেকৈ 3টা-4টাকৈ ফৰ্ম ভৰাই দিছোঁ। গতিকে আমাৰটোহে আমি নাজানাৰ কাৰণে আমাৰ ভিডিঅ'টোতে কেছকাল লাগিছে, আমাৰ ভিডিঅ'টো পাই কৰ্তন খাইছে। গতিকে মই নিউজ চেনেলৰ যোগেদি কৈছোঁ, অকল মাধৱপাৰা পঞ্চায়তেই নহয়, প্ৰতিটো পঞ্চায়ততে আমাৰ ছাৰে, আমাৰ হেমন্ত বিশ্ব ছাৰে মাননীয় তেখেতে এইটো উচিত তদন্ত কৰক। নাম ধৰ্মেশ্বৰী কাকতি, মই মাধৱপাৰা গ্ৰাম্য সংগঠনৰ এগৰাকী সদস্যা, আৰু লগতে মই মোৰ গোটৰ ধৰি লওক আত্মসহায়ক গোটৰ মই ৰোৱনী গোটৰ সম্পাদিকা হওঁ, আৰু মই এখন লিংগেজ কমিটিত আছোঁ ভিঅ'ত। কিন্তু আমি ভিঅ' মিটিঙলৈ আহোঁ, কিন্তু মিটিংবিলাকত এইবিলাক আমাৰ সদায় দুৰ্নীতি চলিয়ে থাকে। ধৰি লওক আমাৰ জীৱিকা সখী বাইদেউ আমাক কোনোদিনে ভিঅ' মিটিঙত আহি এটা পৰামৰ্শ নিদিয়ে, কোনো হেৰি নিদিয়ে।
যেতিয়া আমাৰ এইবিলাক ফৰ্মবিলাক আহিছিলে তেতিয়া তেওঁ আমাক ইয়াতে প্ৰেচিডেণ্ট বাইদেউৰ ঘৰতে বহি তেখেতে কৈছিলে যে আপোনালোকে শুদ্ধ তথ্য দি ফৰ্মবিলাক ফিল আপ কৰিব। আমি সেইমতে কৰিলোঁ। কোৱাতে আমাৰ সিদিনা যোৱা মাহৰ কিমান তাৰিখটো আছিলে সেইটো মই পাহৰিছোঁ বাৰু। ইয়াৰ পৰা আমাৰ এটা গোটৰ জোনাকী গোট বুলি কয়, তেওঁলোকৰ গোটৰ পৰা 4গৰাকী মাতি নি ব্লকত আধাৰ কাৰ্ড চেক কৰিলে আৰু হেৰি কৰিলে। কৰাৰ পিছত তেতিয়া আমি মানে সকলো তেতিয়া সজাগ হৈছোঁ যদিও আমি মনে মনে ভয় খাইছোঁ, হয়তো আমাৰ অসমীয়া মানুহ কোনোবা বাদ পৰিব নেকি।